এটা বছৰ পাছত আকৌ তাই মোৰ গাৰ্লফ্ৰেণ্ড। কৰোণাই এবাৰ দি আকৌ লৈ গৈছিল মোৰ পৰা। এইবাৰো একে সময়। কৰোণাও আহিল। মোৰ ভালপোৱাজনী মোৰ কল লিষ্টত আহিল। সন্ধিয়া 8 বজাৰ পৰা এইটোৱে সেইটোক ফোন। সম্পূৰ্ণ 1 ঘণ্টা। তাইৰ আমনি লাগিলে তাই পিতকলি বৌজনীৰ লগত ষ্টাৰ্ট হয় মোৰ ফাটলামি। বাপেকৰ কি নাম আজিও নাজানো। বছ চন্দন বুলি এটা নাম দি লৈছোঁ। সিদিনা তাই ঘৰ গৈছিলোঁ। দৈয়াংখনৰ কিনাৰতে চুনুৰ ঘৰ। মুৰ্গী কণীয়ে ভাত সাজ তাই বৌয়েকৰ কাষত লাজ নকৰি ঘৰত খোৱাৰ দৰে খাই গৈছিলোঁ। লেতেৰা গৰমৰ মাজতেই আধা গৰাকৈ ভাত মোৰ ক্ষীণোৱা হাতত। কৈ আহিছোঁ কণমানি বৌয়েকক, 2 বছৰ তাইক ৰাখক। ভাল পাওঁ তাইক আৰু বিয়াও কৰাম। যিদিনা মই গৈছিলোঁ পাখৰি মাক বাপেক কোনো নাছিল। সিয়ে বুকু ফিন্দাই আগফাল পাছফাল চলাত মাৰি আহিছোঁ। পহু ৰঙৰ ছাগলী কেইজনী চাই ইটোৱে সিটোৱে দৈয়াংখনৰ কথাকে পাতি থাকিলোঁ। চুম্মা চুম্মি একোকে নহ'ল। অকল হাতখনত ধৰি নিজৰ কামৰ জেগালৈ মনটো মাৰি মাৰি উভতি আহিলোঁ। ক'লো তাইক, আলহী হৈ আহিছোঁ আজি তোক চাবলৈ। ডাঙৰ মানুহ হৈ আহিম এদিন তোক নিবলৈ। অলপ সময় দে ধোন।